আজি আমাৰ ৰংগমুৱেত যি এই অঞ্চলৰ ৰাইজে এখন ৰাজহুৱা সভা পাতিছে, তাত আমাৰ সন্মানীয় ছাৰ জন ইংতি কাঠাৰ ডাঙৰীয়া আহিছে আৰু লগতে APSLCৰ বহু বিষয়ববীয়া জ্যেষ্ঠ নেতৃবৃন্দ ইয়াত উপস্থিত হৈছে। ইয়াত ৰাইজে সকলোকে মাতিছে, আমাকো মাতিছে, আমি বোকাখাটৰ পৰা আহিছোঁ। যে সমস্যা এটা হৈছে, এতিয়া হঠাৎ কাজিৰঙাই ইক' চেঞ্চিটিভ জ'ন 10 কিলোমিটাৰ এটা ৰেডিয়াছত ইক' চেঞ্চিটিভ জ'ন বনাম বুলি, অইন ঠাইত নহয়, এই আমাৰ এই কাৰ্বি মানুহৰ যিটো পাহাৰ আছে, যি ঘৰ বাৰী আছে, খেতি বাতি আছে, তাত ইক' চেঞ্চিটিভ সিহঁতি বনাই। আমি দেখা পাইছোঁ যে কহৰা যি আজি লাগি আছে, কাজিৰঙাৰ লগত লাগি আছে, তাত আকৌ ইক' চেঞ্চিটিভ জ'ন নাই। তাত হায়াত হোটেল বনাব পাৰে, তাত জয়ন্ত ৰংপিও হোটেল বনাব পাৰে, তাত টাটাও হোটেল বনাব পাৰে, সকলো মন্ত্ৰী আমোলাৰ তাত বৰগছৰ দৰে মৃণাল শইকীয়াহঁতৰ হোটেল থাকিব পাৰে। তাত একো ইক' চেঞ্চিটিভ জ'ন নাই। কাজিৰঙাৰ আটাইতকৈ ওচৰৰ জেগা, আৰু এয়া কাজিৰঙাৰ পৰা দূৰৰ আৰু জংঘল জেগা। ইয়াত এনেও জীৱ জন্তু শান্তিৰে আছে। এতিয়া জোৰ জবৰদস্তি আমাৰ মানুহক ধ্বংস কৰিবৰ কাৰণে ইক' চেঞ্চিটিভ জ'ন ইয়াত ঘোষণা কৰি গৈছে, আৰু সেই কথাটো আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। ইয়াত আমাৰ ট্ৰাইবেল মানুহৰ 6 শেডিউল এৰিয়া হয়, 6 শেডিউলৰ সাংবিধানিক আওতাতে আছে, নেচাৰ প্ৰটেক্টেড হয়। ইণ্ডিজিনিয়াছ মানুহ, ট্ৰাইবেল মানুহে নেচাৰ প্ৰটেক্ট কৰে, নিজৰ লজ আছে। তেখেতসকলে ইয়াত পাহাৰ খান্দি নুফুৰে নহয়। ৰিণিকী ভূঞাই শুনিছোঁ ইয়াত 1000 বিঘা মাটি ওচৰতে লৈছে। তেখেতৰ কাঞ্চনজুৰিত এনিমেল কৰিডৰত হোটেল আছে ডাঙৰ, তাত একো ধৰণৰ ইক' চেঞ্চিটিভ জ'ন কৰিডৰ নাহে। আমাৰ সাধাৰণ মানুহে য'ত খেতি বাতি কৰি খাই আছোঁ, আজি কমলা বাগান কৰিলে সিহঁতৰ চকু পৰে, আমাৰ আনাৰস বাগান কৰিলে সিহঁতৰ চকু পৰে, আমাৰ ঝুম খেতি কৰিলে সিহঁতৰ চকু পৰে। আমি খেতি কৰি জীৱ জন্তুকো খুৱাইছোঁ, টাউনৰ মানুহকেইটাকো খুৱাইছোঁ, আৰু আমি নিজেও অলপ খাইছোঁ, আৰু আমি একদম চিম্পল লিভিং আমাৰ ইণ্ডিজিনিয়াছ মানুহৰ। তাত সিহঁতৰ চকু, কাৰণ সিহঁতক এই অঞ্চলটো লাগে, অতি ধুনীয়া অঞ্চল, সিহঁতক হোটেল লাগে ইয়াত, যাতে আমাৰ মানুহে গৈ তাত কাঁহী বাতি ধুব, কাপোৰ কানি ধুব, আমাৰ ল'ৰা ছোৱালীয়ে গৈ তাত সিহঁতৰ চাকৰ কৰিব লাগিব। সেইকাৰণে সিহঁতক এইটো এৰিয়া লাগে। সিহঁতৰ ফৰেষ্টৰ প্ৰতি, এনিমেলছৰ প্ৰতি কোনো সিহঁতৰ মোহ মায়া নাই। এইটো আমাৰ ট্ৰাইবেল মানুহ আৰু নেচাৰক ধ্বংস কৰা এটা পলিচি হয় কাজিৰঙা ডিপাৰ্টমেণ্টৰ, আৰু সেইটোক আমি কেতিয়াও সফল হ'ব দিব নোৱাৰোঁ। আমি সকলোৱে মিলি আজি সেইটো স্পষ্টভাৱে আমি একতাৰে সেইটো আমি মত লৈছোঁ। থেংক ইউ ছাৰ।